নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি তোমালোকক জনাম যে কেনেকুৱা হ'ব 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। বহুতে বিভিন্ন ধৰণৰ নিউজ আপডেট তোমালোকে পাইছা চাগে যে বিভিন্ন ধৰণৰ নিয়ম সলনি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা মেট্ৰিক পৰীক্ষাক লৈ। আৰু 2026 চনৰ মেট্ৰিক পৰীক্ষাটো টান হ'বলৈ গৈ আছে। কিন্তু তাৰে মাজতে তোমালোকৰ বাবে এটা ভাল খবৰো তোমালোকৰ বাবে আহি পৰিছে। সকলোবোৰ কথা তথ্য অনুসৰি আজি এই ভিডিঅ'ত তোমালোকক জনাম, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যদি এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। কাৰণ আমি এই চেনেলটো এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ মেট্ৰিকৰ আৰু হায়াৰ ছেকেণ্ডাৰীৰ জৰুৰী ইনফৰমেশ্যনবোৰ এইটো চেনেলতে আপলোড কৰি থাকো। সেই গতিকে ভিডিঅ'টোৰ এটা লাইক কৰি দিবা। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কেইদিনমান আমাৰ কমেণ্ট বক্সত প্ৰশ্ন কৰি আছিলে যে মেট্ৰিক পৰীক্ষা টান হ'ব অহাবাৰ। আমি কি কৰিম? সেৱা বৰ্ডো টান হৈ গৈ আছে, এতিয়া পাছ কৰিবলৈও জটিল হৈ গৈ আছে। আজিৰ এই ভিডিঅ'টো তোমালোকৰ বাবে বহুতে ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টো যদি ভালদৰে চোৱা তোমালোকে তোমালোকৰ পেটাৰ্ণটো জানিব পাৰিবা। তোমালোকে তোমালোকৰ এক্সামৰ পেটাৰ্ণটো কথা গম পাবা আৰু গম পাবা যে 2026 চনৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ব। প্ৰায় বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে সমাজ বিজ্ঞান বিষয়ক লৈ চিন্তা হৈ আছিলে যে সমাজ বিজ্ঞান বিষয় এতিয়া কি হ'ব। পেটাৰ্ণটো সম্পূৰ্ণভাৱে চেঞ্জ কৰি দিছে বৰ্ডে। এতিয়া কি হ'ব? কিতাপৰ বাহিৰৰ প্ৰশ্ন আহিব নেকি? আৰু কিতাপত থকা প্ৰশ্নৰ পৰা 2026 চনৰ মেট্ৰিক পৰীক্ষাত প্ৰশ্ন নাহিব নেকি? এইটো এটা ডাঙৰ চিন্তা হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ মনত। আৰু যোনটো পেটাৰ্ণৰ চেঞ্জ কৰিছে, এই বছৰ সকলোৱে হয়তো দেখিছা সমাজ বিজ্ঞানত কিমান পেটাৰ্ণ চেঞ্জ কৰি দিছে আৰু বহুতে টান হৈ পৰিছে। সেইটো কি প্ৰতিবাৰৰ কাৰণে চেঞ্জ কৰি দিলে নেকি? আৰু এই বছৰ তোমালোকে দেখিছাই যে সমাজ বিজ্ঞানত একো কমন পৰা নাছিল ছাত্ৰ-ছাত্ৰীসকলৰ। আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদো হৈ গৈছিল, কাৰণ ছাত্ৰ-ছাত্ৰীয়ে কিতাপৰ যিটো পঢ়িছে তাৰ পৰা একোৱে কমন পৰা নাছিল বুলি প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। আৰু তোমালোকৰ গোটেইকেইটা থিংকিং বেছৰ প্ৰশ্নহে আহিছিলে, যাৰ ফলত অসমৰ মুখ্যমন্ত্ৰীয়ে এদিন ফেচবুক লাইভত ক'ব লগা হৈছে যে সমাজ বিজ্ঞান বিষয়ত এক্সট্ৰা মাৰ্ক দিয়া হ'ব। তোমালোকেও পাৰিলে এইবাৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন চাব পাৰা। যোৱা বছৰ কেনেকুৱা আছিলে তাক লৈ বহুতো ছাত্ৰ-ছাত্ৰীয়ে চিন্তা হৈ আহিছে যে কি হ'ব, এইটো পেটাৰ্ণতে ফলো কৰা হ'ব নেকি? বহুতে প্ৰশ্ন কৰি আছিলে কমন কুৱেশ্যন থাকিবনে এই বছৰ? হয় থাকিব, কিন্তু কমকে থাকিব। আৰু সমাজ বিজ্ঞান বিষয়ৰ পেটাৰ্ণটো আগৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে। এই কাৰণে কৰিছে যে এই বছৰ বৰকৈ বহু ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰিছিলে। সেইটো বৰ্ডে নিবিচাৰে যে ইমান ছাত্ৰ-ছাত্ৰীয়ে একেলগতে ফেল হৈ যোৱাটো। সেইটোৰ কাৰণে তোমালোকক অলপ ৰেহাই দিব পাৰে। হ'লেও তোমালোকে কিতাপখন ভালদৰে পঢ়িবা। কিছুমান প্ৰশ্ন এনেকুৱা থাকে যোনটো প্ৰশ্নাৱলী নাথাকে আৰু তোমালোকক বুজি পোৱাৰ ওপৰত অৰ্থাৎ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত থাকিব। কিন্তু অলপ সহজ প্ৰশ্ন থাকিব আৰু মেট্ৰিক পৰীক্ষাৰ এটা নিয়ম আছে যে 30% প্ৰশ্ন তোমালোকৰ সহজ থাকে, 50% নৰ্মেল থাকে। সেইখিনি তোমালোকে যদি ভালকৈ পঢ়িলেই আনিব পাৰিবা, তোমালোকে চিন্তাই কৰিব নালাগে। কিন্তু 20% বহুতে জটিল থাকে, যোনটো বহুতে ছাত্ৰ-ছাত্ৰীয়ে এই 20%ৰ নম্বৰটো নাপায়। সেইকাৰণে প্ৰায় ভাগ 80% পায়, কিন্তু 90% পোৱাটো বহুতে কম থাকে। কাৰণ 20% প্ৰশ্নটো বৰ্ডে জানি বুজি ৰাখে যাতে যোনবোৰ ছাত্ৰই একদম আটিগুৰি মাৰি ভালকৈ পঢ়ে সেইসকলেহে যাতে 90% স্ক'ৰ কৰিব পাৰে। আৰু যিহেতু এইবাৰ বেছি দেৰি হোৱা নাই, তোমালোকে এতিয়াৰ পৰাই ভালদৰে আটিগুৰি মাৰি পঢ়া, 90% স্ক'ৰ কৰিব পাৰিবা নিশ্চয়। যদিহে ভালকৈ পঢ়ি যোৱা, তোমালোকে এতিয়া ভয় খাই থাকি লাভ নাই। ইমান টান নহয় মেট্ৰিক পৰীক্ষা, 2026 চনৰ মেট্ৰিক পৰীক্ষা ইমান টান নহয়। আশা কৰো আজি এই ভিডিঅ'টো আলোচনা কৰা কথা তথ্যসমূহ তোমালোকে ভালকে বুজি পালা। যদি এই
ইনফৰমেশ্যনটো পাই যদি অলপ হ'লেও উপকৃত হৈছা তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা আৰু যদি কিবা এটা ডাউট আছে ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবা। আজিৰ যদি ভিডিঅ'টো বন্ধুবোৰক শ্বেয়াৰ কৰি দিবা আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছিলা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। আজিৰ ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ।